ৰামু আজি বেলা গাঁৱলৈ নতুন ছোৱালী এজনী আহিছে বুলি শুনিছোঁ ময়ো তেনেকৈ। বাপ্পা ঐ যিহে ছোৱালী, এনেকুৱাজনী পালেতো মই এমাহলৈ ভাত নাখাওঁ। তই কেনেকৈ গম পালি? আৰে ভাই মই জাষ্ট দেখি আহিছোঁ। মোৰ কিন্তু বিশ্বাস হোৱা নাই ইয়াৰ কথা দেই। নকৰিলেও নাই, মই নিজ চকুৰে দেখি আহিছোঁ এতিয়া। এইবোৰ কাজিয়া বাদ দে এতিয়া, বল গৈ পেলাই চাই আহোঁ। বিশ্বাস কৰা নকৰাৰ পিছত হ'ব, নতুবা বেলেগে পতাই লৈ যাব। কথাটো নোহোৱা নহয়, বল পাক এটাকে মাৰি আহোঁ। পিছে কাৰ ঘৰলৈ আহিছে? নগেনহঁতৰ ঘৰলৈ আহিছে। বল তেন্তে পাক এটাকে মাৰি আহোঁ। কি হ'ল নগেন, তই আজিকালি আমাক পাত্তাই নিদিয়া হলি যে? ক'ৰ পৰা পাত্তা দিব, মাল আহি ঘৰত সোমাই আছেই, আমাৰ মনত পৰিব নেকি তাৰ? ঐ তেনেকৈ নকবি, কথা বেয়া হৈ যাব। যিজনী ছোৱালী আমাৰ ঘৰত আহি আছে সি মোৰ মাহীৰ ছোৱালী হয়। অ' চৰি, বেয়া নাপাবা দোষ, ক্ষমা কৰি দিবা, আমি ভুল বুজিছিলোঁ তোমাক। বাৰু ভাই বেয়া নাপাবি দেই, ধেমালিহে কৰিছিলোঁ। পিছে আমাক চিনাকি কৰাই দিয়ে নেকি তোমাৰ ভণ্টিৰ লগত? অঁ কিয় নিদিম, নিশ্চয় দিম। ভণ্টি এইফালে আহাচোন, মোৰ লগৰ কেইজনমান আহিছে, তোমাৰ লগত চিনাকি হওঁ বুলি কৈছে। এইজনীয়ে মোৰ ভণ্টিজনী। বাপ্পা ঐ কি ছোৱালী বে, পাগল হৈ গৈছোঁ। বাহ চ' বিউটিফুল। ই কোৱা কথাষাৰ সঁচা হৈ গ'ল। বাহ কি ছোৱালী বে, একদম 8 লাখ আপেশ্বৰীৰ দৰে। অ' ঠিক আছে বাৰু, তোমাৰ নামটো কি বাৰু? নমস্কাৰ, মোৰ নাম শিলা। আপোনালোকৰ নাম কি বাৰু? মোৰ নাম ৰামু। মই ৰাম। আৰু মোৰ নাম বলেন। বাৰু আচ্ছা, আমি এতিয়া গৈ থাকোঁ। চিনাকি হ'লো যেতিয়া নিশ্চয় ক'ৰবাত লগ পাম মাজে মাজে ন, কি কয়? ঠিক আছে হ'ব বাৰু, গৈ থাকা। ঠিক আছে গৈ থাকা। ভাই কি মাল বে, একদম নকৈছোঁ আৰু, মইতো পাগল হৈ গৈছোঁ ইয়াৰ। মই নোৱাৰিছোঁ আৰু, কাৰ লগত ডাইৰেক্ট তাক প্ৰপ'জে মাৰি দিম বুলি ভাবিছোঁ। তাৰ চেহেৰা চা না, ইয়াকো ছোৱালী প্ৰপ'জ দিয়ে। আবে চুপ, মই থাকোঁতে তহঁতে পাত্তা পাবি নেকি? লাগিলে জেং হৈ যাব, তথাপি কিন্তু মাল এৰিবলৈ নাই দেই। ময়ো এৰিবলৈ নাই কিন্তু। হৈ যাওক তেন্তে ৰন, কি কথা আছে? আবে সেইফালে চাচোন, সেইফালে চা, কি দেখিছোঁ মই? আবে ইয়াৰ দেখোন বয়ফ্ৰেণ্ড আছে। ফিনিছ, চব ফিনিছ, কি হ'ব এতিয়া? চোতা বচ্চাহঁত কাজিয়া কৰি কোনো লাভ নাই। মাল যাৰ, আজিৰ যুগত মাল তাৰ, বুজিলি? ব'লা বেবী, আমাৰ দেৰি হৈছে নহয়, যাব লাগে, বল যাওঁ। বল তেন্তে বেবী যাওঁ ব'লা।